দাদা আপোনাৰ নামটো কি হয় আপোনাকে কৈছো আচ্ছা নাম পিছত জানিলেও হ'ব আগতে মোৰ মনৰ কথাকে কৈ লওঁ মই এজনী চটপটীয়া ছোৱালী মনৰ কথা একোৱে লুকুৱাই ৰাখিব নোৱাৰো ঠিকে আছে মনৰ কথা মনত ৰাখি লাভ নাই মনত যি আছে ডাইৰেক্ট ফ'কাছ কৰি দিব মই আপোনাক ভাল পাওঁ কি ক'লা মই আপোনাক ভাল পাওঁ মোৰ এই হাতৰ গোলাপ পালৈ আপুনি মোৰ ভাল পোৱা গ্ৰহণ কৰক চিনা জনা নাই সময়টো এতিয়াও শেষ হোৱা নাই আমি দুইজনে দুইজনক ভাল পোৱাৰ পিছতো জানি ল'ব পাৰিম সঁচাকৈ ভাল পোৱা নে অঁ সঁচাকৈ ভাল নাপালে জানো এনেকৈ ৰাস্তাত এজনী ছোৱালীয়ে এটা ল'ৰাক প্ৰপ'জ কৰে আই লাভ ইউ টু মই তোমাৰ এই ফুলপাহ লৈ মোৰ হৃদয়ৰ গভীৰৰ পৰা তোমাৰ ভাল পোৱা গ্ৰহণ কৰিলোঁ কথা দিলো ৰেকৰ্ডিংটো ভালকৈ কৰিছ একদম পাৰফেক্ট যেনেদৰে বিচাৰিছিলোঁ তেনেদৰে পালোঁ তেতিয়াহ'লে ব'ল আমি জমা দিওঁ এইবোৰ কি মানে দাদা দাদা মানে এইমাত্ৰ ইমান ধুনীয়া ৰোমেণ্টিকত কথা পাতি আছিলা আৰু এইমাত্ৰ দাদা আচলতে এটা চাইক'লজিকেল পৰীক্ষাৰ বাবেহে এইটো কৰা হ'ল এয়া মাত্ৰ অভিনয়হে আছিল অঁ আচ্ছা এইটো কৰিবলৈ মোকে পালা মানে নে দেখাত মোক পাগল নিচিনা লাগিছে নেকি আৰে পাগল বুলি কিয় ভাবিম এয়া মাত্ৰ এটা পৰীক্ষাৰ বাবেহে কৰা হৈছিল যেতিয়া এজনী ছোৱালীয়ে এজন অচিনাকি ল'ৰাক প্ৰপ'জ কৰে তেতিয়া তাৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব অঁ আচ্ছা এই গোটেই চহৰখনত মানে মুৰ্গী বনাবলৈ মোকে পালা আই লাভ ইউ মানে ক'লোৱেচোন এয়া মাত্ৰ অভিনয়হে আছিল এতিয়া এনেকেতো নহ'ব তুমিতো মোক ভাল পাওঁ বুলি ক'লা এতিয়াতো তুমি মোৰ লগত প্ৰেম কৰিবই লাগিব পাগল কৰবা ভাই ছোৱালীজনী কিন্তু তামাম লাগিছিল পতিব নাই হা তহঁতি দুইটাৰ বাবে জন্ম হৈছে আচ্ছা তই ঘৰৰ এড্ৰেছ উলিয়া বাকী হৈ যায় টেনশ্যন নলবি মই উলিয়াই দিম বল 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 আজি বহুত দেৰি হৈ গ'ল এইটো দেখোন সেইদিনাখন দেখা ল'ৰাটো অঁ সেইটোৱে হয় ই ইয়াত কি কৰিছে ব'ল ব'ল কথা নাপাতি যাওঁ ব'ল ইয়াত মোৰ বাবে ৰৈ থাকিবলৈ মইতো কোৱা নাই হেই ইয়াত কথা পাতিব নালাগে ব'ল ৰবা তোমালোক ইয়াতে লুকাই আছা পিছে পিছে যে আহি আছা আমি কি ভয় কৰিছো নেকি ভয় নাই কৰা যদি ৰাস্তাত কিয় পলাইছা আমাৰ কথা আমি পলাই যাওঁ ৰাস্তাত নাচি থাকোঁ আপোনাক কিয় লাগে হে এই থাৰ্ড পাৰ্চন একদম চুপ চুপ যেতিয়া ৰাস্তাত ৰৈ মোৰ মন চুৰ কৰিছিলা তেতিয়াতো একো নাভাবিলা চোৱা আই এম চৰি এনেদৰে আমাক ডিষ্টাৰ্ব কৰি নাথাকিবা ডিষ্টাৰ্ব কৰিব বিচাৰোঁ মাথা তোমাক বিচাৰিছোঁ ডিষ্টাৰ্ব কৰি নাথাকিব নহ'লে কথা বেয়া হৈ যাব এনেদৰেতো মই যাবলৈ নিদিম ভাবো হেল্ল' মই পালোহি মিস্ত্ৰী যদি অকণমান ষ্টেণ্ডাৰ্ড আহিছোঁ হয় এইটো কি আপুনি কিবা কামত আহিছে নেকি অঁ মই মিস্ত্ৰী আজি মিস্ত্ৰীটো আমিয়ে কৰোঁ আৰু তেতিয়া আহিছোঁ দিয়ক হ'ব সোমাই আহক হেল্ল' মেম আপোনালোকৰ ৱাশ্বিং মেচিন ঠিক কৰিব আছিল কি প্ৰব্লেম হৈছে বুজা নাই তোমালোকক ফোন কৰিলেও নাপাওঁ আপুনি আপুনি ইয়াত যে ইমান সাহস আপোনাৰ ডাঙৰ মুখত শুনিছোঁ ফেন কৰিলে হেনো সাহসটো বাঢ়ি যায় তুমি এতিয়া ইয়াৰ পৰা যোৱা মা দেউতা আহিলে শেষ হ'ব তেতিয়াহ'লে তুমি কোৱা কি ক'ম মই অভিনয় কৰি যিটো কৈছিলা নোৱাৰো তেতিয়াহ'লে মই নাযাওঁ পাগল নেকি তোমাৰ কাৰণে প্ৰেম কৰিলেনো কি হয় ঐ বন্ধু সোনকাল কৰ নহ'লে তোৰ শহুৰ আহি পাই যাবহি শহুৰ মানে কোন তোমাৰ দেউতা মোৰ শহুৰ বেছি হৈছে কিন্তু যোৱা সোনকালে ইয়াৰ পৰা এতিয়া গৈছোঁ কিন্তু গৈছোঁ তোমাৰ পিছা এৰা নাই ইমান দেৰি হ'ল অহা নাই যে মোৰ বাবে ৰৈ আছা ন তুমি হয় তোমাৰ বাবে ৰৈ আছে গম পাবা তিতা নে মিঠা অকণমান ৰৈ দিলে গম পাবা দাদা ভাইটিৰ লগত চিনাকি দিব বিচাৰিছা আৰু যাতে ডিষ্টাৰ্ব কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি দিম দিয়া ব'ল ইয়াক খতম কৰি দে
মাৰ খোৱাৰ পিছতো আকৌ আহিছে, লাজ নহ'ল? কি কৰিবা আকৌ মাৰিবা নি? প্ৰয়োজন হ'লে আকৌ মাৰিম। ইছ, বাদ দে না। কিয় বাদ দিম? কিমান নিৰ্লজ্জ হ'লে এজন মানুহ বাৰে বাৰে আহিব পাৰে? হ'ব, বাদ দে না। দাদা, বলো। ভালে আছা? অঁ, আছোঁ। আপোনাৰ? এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? কম, কিন্তু পাৰ্টি খুৱাব লাগিব। ঠিক আছে, খুৱাম। তোমালোকে যে ভিডিঅ'টো পঠাইছিলা, চিলেকশ্যন হৈছে। কি? সঁচাকৈ? সঁচাকৈ ল'ৰাটা বহুত ভাল অভিনয় কৰিছে, সকলোৱে ভাল বুলিয়ে কৈছে। সেইটো এটা পাগল। বাদ দে না। মানে কি ক'লে? নাই, একো হোৱাই নাই। ঠিক আছে, ল'ৰাটোক কেম্পাছলৈ মাতিবা, সকলোৱে লগ পাব বিচাৰিছে। হ'ব হ'ব, ঠিক আছে। ব'লক, এতিয়া আপোনাক পাৰ্টিকে খুৱাই লওঁ। ব'লা। প্ৰিয়া, কি হ'ল? কি ভাবিছ? সেই ল'ৰাটোচোন আজি নাহিল। সেইদিনা যি মাৰ খাইছে, অলপ যদি লাজ থাকে এনেও নাহে। আমি সেইদিনা অলপ বেছি কৰিলোঁ। মানে অলপ বেছি হ'ল তাতে কি হ'ল? জেল ফাঁচিটো নহয়, মূৰত যি আছে বাহিৰ কৰি পেলা। কিন্তু চা, যাক ব্যৱহাৰ কৰি আমি আজি ইমানবোৰ প্ৰশংসা পালোঁ, তাকে মাৰ খোৱালোঁ। আজি মই নিজৰ ওচৰতে সৰু হৈ পৰিলোঁ। এতিয়া কি কৰিম বুলি ভাবিছ? চৰি ক'ব বিচাৰিছোঁ। অলপ বেছি হ'ল নেকি? বেছি হ'লে হ'ব, মই তাক চৰি কৈ দিম। মই অপৰাধী হৈ থাকিব নোৱাৰোঁ। ঠিক আছে, তেতিয়াহ'লে যা, তই নিজে তোৰ ৰুমিয়ক বিচাৰি আন। তোমাৰ সৈতে যিখিনি কৰিলোঁ তাৰ ক্ষমাযোগ্য নহয়, মই জানো। কিন্তু ভুলবোৰ শুধৰাবলৈ এটা সুযোগ দিবানে? সুযোগ? মানে কি সুযোগ? মই তোমাৰ ওচৰত বিৰক্ত হৈ পৰিছোঁ। যদি মই তোমাৰ মতে কওঁ, মাথো মই তোমাকে বিচাৰোঁ। লাজ দিছা? লাজ দিয়া নাই, মই মোৰ হৃদয়ৰ পৰা কৈছোঁ। এতিয়াবা আকৌ কি কৰিব লাগিব? ভাল পালেই হ'ল। ঠিক তেনেদৰে যেনেদৰে তুমি মোৰ পাছত ভাল পাওঁ বুলি দৌৰি আছিলা। এয়াও চাগে এক অভিনয় কৰিছা নহয় জানো? অলপ পিছত তোমাৰ বান্ধৱী আহিব, ক'ব বাহ কি অভিনয় কৰিছা। মই অভিনয় কৰা নাই, মই হৃদয়ৰ পৰা কৈছোঁ। তুমি কি কৰিলে মোৰ কথা বিশ্বাস কৰিবা মই তোমাক ভাল পাওঁ বুলি? বিশ্বাস কৰিবলৈ একো প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। তেতিয়াহ'লে মোক ক্ষমা কৰি দিছা। ভাল পোৱাজনক দুখী সজাই ৰাখিব নোৱাৰি, মাথো অভিমান বাঢ়ি যায়। মই যদি তোমাক কওঁ, তোমাৰ হাততে হাত ধৰি চকুত চকু থৈ মই তোমাক ভাল পাওঁ বুলি, তেতিয়া তুমি মোক গ্ৰহণ কৰিবানে? তুমি মোৰ প্ৰিয়তমা, আৰু প্ৰিয় মানুহজনক মোৰ হেৰুৱাই দিয়া সাহস নাই। তেতিয়াহ'লে বহি আছা কিয়? হাতখন ধৰা।